টেঙা কলডিল আলু আৰু গাহৰি মাংস দি গৈছে। তো এতিয়া ভাত বাঢ়িছে খাবৰ কাৰণে, ভাত বেয়া হৈছে। হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ দেখিছে এয়া কলডিল, ঔটেঙা, আলু এনেকৈ গাহৰি মাংসৰ লগত বনাম। মাছটোৱে ফ্ৰাই কৰি আছোঁ। এইটো কলডিল হৈছে, এইটো এটা ঔটেঙা আৰু গাহৰি টেঙাৰ লগত মজা লাগিব খাই পিনে। দেখিছে দিব পাৰিছে কলডিল কটা হৈ গ'ল। এইবিলাক বস্তু ৰেডি কৰি থৈছে, গাহৰি ঔটেঙা আলু কাটি থোৱা আছে। তাকে সেয়ে দিম আৰু এতিয়া গৰম হ'ব দিছোঁ। এতিয়া কেৰাহীৰ গাহৰিখিনি ভাজি ল'ব লাগিব শুকানকৈ অলপ পাৰিছে। শুকানকৈ ভাজি ল'ম আগত, তাৰপিছত তেলটো দিম। এইটো শুকানকৈ ভাজিছোঁ, এতিয়া নিমখ অকণ দিছোঁ। দেখিব পাৰি নিমখ সেইটো অলপ ছটিয়াই দিব লাগিব চবতে। তাৰপিছত হালধি দিম, হালধিটো দিম। হালধিটো অলপ ছটিয়াই দিব লাগিব। মছলা অলপ দিলোঁ, ৰেড চিলি মিট চব মিক্স আছে ইয়াত। অকণমান কমকৈ দিছোঁ, বেছি নাই যে। পিঁয়াজটো দিম, পিঁয়াজখিনি দি দিছোঁ এতিয়া অলপকৈ কম পৰিমাণে। দেখিছে এতিয়া মাংসখিনি ফ্ৰাই হৈ আছে। সেইখিনি আদা নহৰুখিনি দি দিম, আদা নহৰু জলকীয়া। দেখিব পাইছে বিহ জলকীয়াটো, এইটো গোটেই নিদিওঁ, আধা দিম কাটি পিনে। বহুত জ্বলা আছে জলকীয়াটো, সেইকাৰণে আধা দিম কাটি পিনে, গোটেই নিদিওঁ। এডোখৰত দি দিম, এডোখৰ বহুত জ্বলা আছে। টেঙা আলুখিনি দি দিম, তেতিয়া সোনকালে সিজিব। লৰাই দিম ধানক। এইখিনি দি দিম এতিয়া। চব দিয়া অকণ হলদিখিনি অলপ চবফালে মিক্স কৰি দিছোঁ। নপৰে কতো কলডিল চবতে দি দিছোঁ। মাংসটো হৈ গ'ল বাৰু, এতিয়া এইখিনি সিজিব আছে। তাৰপিছত পানী দি দিম অলপ। দেখিব পাইছে তৰকাৰী উতলি আছে, ঔটেঙা আৰু গাহৰি আৰু কলডিল তৰকাৰী দেখিব পাৰিছে উতলি আছে। ঔটেঙাটো সিজা নাই, অলপ সিজিব লাগিব। ঢাক মাৰি দিব লাগিব তলত। দেখিছে এয়া মাছৰ তৰকাৰীও হৈ গ'ল। এয়া গাহৰি হৈ আছে, উতলি আছে, দেখিব পাৰিছে। ফ্ৰেঞ্চ গাহৰি ঔটেঙা আৰু আপোনাৰ কলডিল বনাইছোঁ, উতলি আছে এতিয়া। তো আৰু 5 মিনিট পিছত হৈ যায় পূৰা গ্ৰেভি টাইপত। অলপ বনাইছোঁ আৰু পাৰিছে। এতিয়া গাহৰি মাংস আৰু ঔটেঙা আৰু কলডিল ভাজি গ্ৰেভি টাইপত বনালোঁ। মাছ আলু বিলাহী এনেকৈ ফুলকবি বনাইছিলোঁ। তো এতিয়া ভাত বৰা হৈ গ'ল, এতিয়া খাব লাগে। তো এতিয়া খাওঁ আৰু ভাত।